Hello everyone. Aspirant tuber আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আসাম পুলিচৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ প্ৰশ্ন লৈ আহিছো। প্ৰশ্নসমূহ বহুত গুৰুত্বপূৰ্ণ হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ প্ৰথম প্ৰশ্ন, Which of the following is kind of apiculture? তলত উল্লেখ কৰা কোনটো খেতিক এপিকালচাৰ বুলিও কোৱা হয়? ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ, বি কিপিং। মৌমাখি পালনক এপিকালচাৰ বুলি কোৱা হয়। ইয়াৰ ৰিলেটেড কেইটামান কথা আপোনালোকক কৈ থওঁ। বাকী অপচন কেইটাৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে মীন পালন অৰ্থাৎ ফিছ ফাৰ্মিঙক কোৱা হয় পিচিকালচাৰ, আৰু কাল্টিভেশ্যন অফ গ্ৰেপছ অথবা আঙুৰ খেতিক কোৱা হয় ভিটিকালচাৰ, আৰু ফ্ৰুইট ফাৰ্মিঙক কোৱা হয় বা ফল মূলৰ খেতিক কোৱা হয় পম'লজি। কথাবোৰ গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মন দি ভিডিঅ'টো চাব। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। Which of the following term is for flowers farming? তলৰ কোনটো টাৰ্ম ফুল খেতিৰ বাবে ব্যৱহাৰ কৰা হয়? অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি, ফ্লৰিকালচাৰ। ফুল খেতিৰ বাবে ফ্লৰিকালচাৰ টাৰ্মটো ব্যৱহাৰ কৰা হয়। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। Where is the headquarter of BCCI? BCCIৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ আগতে আমি BCCIৰ ফুল মিনিংটো চাই লওঁ। BCCIৰ ফুল মিনিং হৈছে বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে BCCIৰ মুখ্য কাৰ্যালয় আছে অপচন এ, মুম্বাইত। BCCIৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। টুজুক-ই-বাবৰি ৱাজ ৰিটেন বাই হুম? টুজুক-ই-বাবৰি গ্ৰন্থখন কোনে লিখিছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাবৰ। বাবৰৰ এখন আত্মজীৱনী আছিলে, তেওঁ নিজে লিখিছিল টুজুক-ই-বাবৰি। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। Which planet is known as morning star and evening star? কোনটো গ্ৰহক পুৱতি তৰা আৰু সন্ধ্যা তৰা বুলি জনা যায়? অপচন এত দিয়া আছে বুধ গ্ৰহ, বিত আছে শুক্ৰ গ্ৰহ, চিত আছে মংগল গ্ৰহ, আৰু ডিত আছে পৃথিৱী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পুৱতি তৰা আৰু সন্ধ্যা তৰা বুলিও কোৱা হয়। আমি পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। Where is headquarter of নীতি আয়োগ? নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি, নিউ দিল্লীত। নিউ দিল্লীত আছে নীতি আয়োগৰ মুখ্য কাৰ্যালয়। পাছৰ প্ৰশ্ন, Where is the headquarter of SEBI? SEBIৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ আগতে আমি SEBIৰ ফুল মিনিংটো চাই লওঁ। SEBIৰ ফুল মিনিং হৈছে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ডি, মুম্বাই। মুম্বাইত SEBIৰ মুখ্য কাৰ্যালয় অৱস্থিত। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। Where the বৈকাল লেক ইজ চিটুৱেটেড? বৈকাল হ্ৰদ ক'ত অৱস্থিত? বৈকাল হ্ৰদটোক লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৈকাল লেক ৰাছিয়াত অৱস্থিত। ইয়াৰ পাছৰ প্ৰশ্ন, Which of the following is the largest and the deepest ocean in the world? তলৰ কোনটো মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ? আপোনালোকে জানেনে বাৰু আমাৰ মহাসাগৰ কেইখন আছে? ইয়াৰ উত্তৰ হ'ব মহাসাগৰ আমাৰ 5খন। পেচিফিক অ'চেন, আটলাণ্টিক অ'চেন, ইণ্ডিয়ান অ'চেন, আৰ্কটিক অ'চেন আৰু এণ্টাৰ্কটিক অ'চেন।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গভীৰ আৰু আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে পেচিফিক অ'চিয়ান, প্ৰশান্ত মহাসাগৰ। পাছৰ প্ৰশ্ন, দ্য ৰিভাৰ এমাজন ফ্ল'জ থ্ৰু হুইচ কণ্টিনেণ্ট? আমাজন নদী কোনখন মহাদেশৰ মাজেৰে বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ মাজেৰে আমাজন নদী বৈ গৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।